নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাওঁ। আজি অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাওঁ। প্ৰথমে আলোচনা কৰা বিষয়টো হৈছে BA ফাৰ্ষ্ট চেমৰ তোমালোকৰ ৰিজাল্ট সন্দৰ্ভত থকা বিষয়ৰ সৈতে মই আলোচনা কৰিম। তোমালোকৰ ফাইনেল এক্সামত কি কাৰণে বেক আহিলে আৰু তোমালোকৰ সেশনাল এক্সাম দিয়াৰ সত্ত্বেও তোমালোকৰ কি কাৰণে বেক আহিলে সেই সন্দৰ্ভত মই আলোচনা কৰিম। যদি মোৰ ইউটিউব চেনেলটো তোমালোকে চাই ভাল পাইছা, প্লিজ তোমালোকে ছাবস্ক্ৰাইবাৰ কৰি থবা। সেয়ে আমি ভিডিঅ'টো পলম নকৰে আমি অতি সোনকালে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে BA ফাৰ্ষ্ট চেমৰ পৰীক্ষা ভালকৈ দিছিলা, কিন্তু BA ফাৰ্ষ্ট চেমৰ ৰিজাল্ট যেতিয়া আহিল তোমালোকৰ সকলোৰে বেয়া লাগিল, কাৰণ BA ফাৰ্ষ্ট চেমত বহুতৰে বেক আহিছে। ৰিজাল্ট সন্দৰ্ভত মই কথা ক'বলৈ গৈছোঁ যে BA ফাৰ্ষ্ট চেমৰ পৰীক্ষাৰ ৰিজাল্ট সুন্দৰভাৱে দিলে, কিন্তু তোমালোকে সেশনেল এক্সাম দিও বহুত ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে ফাইনেল এক্সামত তোমালোকৰ মাৰ্কশ্বিটত দেখুৱাইছে যে তোমালোক ফেইল হৈছে। এই সন্দৰ্ভত তোমালোকে যাতে দুখত সৈতে ভাগি নপৰা তাৰ বাবে মই অনুৰোধ জনাইছোঁ, কাৰণ বহু ছাত্ৰ ছাত্ৰী দুখত এতিয়া ভাগি পৰিছে যে তেওঁলোকে ফাইনেল এক্সাম দিও ভালদৰে ফাইনেল এক্সাম দিও তেওঁলোকে অৰ্থাৎ তেওঁলোকৰ সেশনেল এক্সামত ফেইল আহিছে বা মাৰ্কশ্বিটত তেওঁলোকৰ ফেইল আহিছে। এই ফেইলৰ কাৰণ কি তোমালোকে হয়তো জানানে? এই ফেইলৰ কাৰণটো কি তোমালোকে নিজকে সুধিছানে? আৰু তোমালোকৰ যিখন তোমালোকৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটত থকা সকলোবিলাক কেনেধৰণৰ কি জানানে? তোমালোকে এছাইনমেণ্টৰ বহি দিছিলা, প্ৰেক্টিকেলৰো বহি দিছিলা, পৰীক্ষাও দিছিলা, কিন্তু তোমালোকৰ পৰীক্ষা কিয় বেয়া হ'ল সেই সন্দৰ্ভত মই আজি আলোচনা কৰিম। তোমালোকে সেশনেলত পাছ কৰিও তোমালোকে কিয় ফেইল কৰিলা সেই বিষয়ে প্ৰথমতে আলোচনা কৰোঁ। প্ৰথমতে তোমালোকে সেশনেল এক্সাম ভালদৰে দিলা, যিসকলৰ সেশনেল এক্সাম ভাল হৈছিল, কিন্তু এতিয়া তোমালোকৰ মাৰ্কশ্বিটত দেখুৱাইছে যে ইণ্টাৰনেলত মাৰ্কত তোমালোকক ফেইল দেখুৱাইছে। যিসকলৰ থিয়ৰী ভালদৰে দিছা থিয়ৰীৰ ক্ষেত্ৰতো তোমালোকৰ ফেইল দেখুৱাইছে। এই সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে তোমালোকৰ থিয়ৰী যিসকলৰ ফেইল হৈছে, অৰ্থাৎ থিয়ৰী নম্বৰটো হৈছে তোমালোকৰ ফাইনেল এক্সামৰ নম্বৰ, অৰ্থাৎ তোমালোকে ফাইনেল এক্সামত ফেইল কৰিছা দেখুৱাইছে যে তুমি মাৰ্কশ্বিটত দেখুৱাইছে যে তোমালোকে থিয়ৰীত অৰ্থাৎ ফাইনেল এক্সামত তোমালোকে ফেইল কৰিছে। আৰু যিসকল ষ্টুডেণ্টে সেশনেল এক্সাম দিও মাৰ্কশ্বিটত তেওঁলোকৰ ইণ্টাৰনেলত মাৰ্কত ফেইল বুলি আহিছে, সেইসকল ষ্টুডেণ্টৰ এতিয়া তেওঁলোকে এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যনৰ কৰাৰ বাহিৰে তেওঁলোকৰ কোনো ধৰণৰ উপায় নাই। যিসকলে ইণ্টাৰনেলত অৰ্থাৎ সেশনেল এক্সামত পাছ কৰিও মাৰ্কশ্বিটত তোমালোকে ফেইল কৰিছা, সেইসকলে কাৰণ পইচা ভৰি আকৌ পৰীক্ষা দিব নালাগে বুলি মই শুনিছোঁ। তাৰ পাছত যিসকল ষ্টুডেণ্টৰ থিয়ৰীত ফেইল আহিছে সেইসকলে হয়তো বেকৰ কাৰণে কিবা পইচা দিবলগীয়া হ'ব পাৰে, হয়তো 1000-2000 টকা দিবলগীয়া হ'ব পাৰে, কাৰণ তেওঁলোকৰ থিয়ৰীত ফেইল লাগিছে। হয়তো কিছুমান ষ্টুডেণ্টে ৰিইভেলুৱেশ্যন কৰি চাব পাৰে, ৰিইভেলুৱেশ্যন কৰি সেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখন এপ্লিকেশ্যন আছে সেইখন এপ্লিকেশ্যন ৰিইভেলুৱেশ্যন কৰাৰ পাছত এপ্লিকেশ্যনখন দিব। সেই এপ্লিকেশ্যনখন গুৱাহাটী ইউনিভাৰ্চিটিত যদি দিয়া হয়, সেই ৰিইভেলুৱেশ্যনৰ ক্ষেত্ৰত তোমাৰ বহীটো হয়তো আকৌ এবাৰ ৰিইভেলুৱেশ্যন কৰা হ'ব, কাৰণ তোমাৰ যদি 100% গেৰাণ্টি যে তুমি পাছ কৰিছা, কিন্তু তোমাৰ বহী ক্ষেত্ৰত কিবা হয়তো গণ্ডগোল হৈছে, সেই ক্ষেত্ৰত তুমি ৰিইভেলুৱেশ্যন কৰি চাব পাৰা। ৰিইভেলুৱেশ্যন কৰাত বেছি নাযায়, 220 টকামান হয়, কিন্তু তোমালোকে ৰিইভেলুৱেশ্যন কৰি চাব